লাঠি লৈ লৈ ইমান পাহৰে ক'ত কি কৰিব লাগে ক'ত ওলাব লাগে আমি 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 গোটেইকেইটা প্ৰায় নতুন নাটক কৰা মানুহ নাটকে নাজানো মই মোৰ চিৰিয়েল শ্বুটিং চলি থকা কাৰণে মই থাকিব নোৱাৰিছিলোঁ লাষ্টৰ স্বাগতম জনাইছো সেলিব্ৰিটিজ ইনসাইডাৰলৈ আৰু আজি আমাৰ অতিথি হিচাপে আছে জনপ্ৰিয় অভিনেতা প্ৰিন্স চৌহান আৰু স্যাৰ আপোনাক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আৰু ৰাইজে হয়তো ভাবিব আপোনাক মই কিয় স্যাৰ বুলি মাতিছো গতিকে প্ৰথমতে কথাখিনি জনাই থৈ দিওঁ আচলতে আমি 3 দিন বা 4 দিন চাগে লগ পাইছিলো 3 বা 4 দিন লগ পাইছিলো আমি এখন নাটক কৰিছিলো আৰু স্যাৰে আমাক শিকাইছিলে স্যাৰ আছিলে আৰু দুজন স্যাৰ আছিলে গতিকে তেওঁলোকে আমাক নাটক শিকাইছিলে আৰু তেতিয়াৰ পৰা আমাৰ সম্পৰ্কটো গুৰু শিষ্যৰ নিচিনা প্ৰতিটো টিচাৰ ডেত আচলতে আমি উইচ কৰো আৰু এতিয়াও আমাৰ এই সম্পৰ্কটো খুব ভাল সম্পৰ্ক এটা আছে পিছলৈ কথা পাতিম এইবোৰৰ বিষয়ত প্ৰথম ৰাউণ্ডটো স্যাৰ আপোনাক প্ৰথমতে স্বাগতম জনালো আমাৰ ইউটিউব চেনেললৈ আৰু প্ৰথম প্ৰশ্নটো হৈছে যে লকডাউনৰ পৰা এতিয়া জীৱনটো কেনে চলিছে মানে লকডাউনৰ পাছৰ পৰা জীৱনটো কেনে চলিছে আগতে যেনেকৈ চলি আছিলে তেনেকৈ চলি আছে নিজকে বহুতখিনি মেইনটেইন কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ হয় বহুতো কষ্ট হৈছে আগত যেনেকৈ চলি আছিলোঁ এতিয়া অকণমান কষ্ট হয় যদি সেইখিনি মেইনটেইন কৰি ৰাখিব লগা হৈছে নিজকে বজাই ৰাখিছোঁ সেইখিনি যিমানখিনি কৰিব লাগে আৰু এনেকুৱা এটা হৈছে বা আমি নিউজতো দেখি আছো যে শিল্পী অভিনেতা অভিনেত্ৰীসকলক অকণমান চলিবলৈ অলপ কষ্ট হৈছে তেনেকুৱা ধৰণৰ কিবা অসুবিধা লকডাউনৰ সময়ত আপোনাৰ বুলি নহয় আপোনাৰ চিনাকি সকলোৰে কথা সুধিছোঁ হৈছে বহুতৰে হৈছে কাৰণ প্ৰায় মাৰ্চৰ পৰা ধৰি পেলাই কামখিনি বন্ধ হৈ আছিলে আৰু বেছিভাগ অভিনেতা অভিনেত্ৰী বা প্ৰত্যেকটো ক্ষেত্ৰতে তোমাৰ মানে যিকোনো কলা সংস্কৃতিৰ ক্ষেত্ৰত হয়তো বহুতে বেলেগ ধৰণৰ উপাৰ্জনস্থলী বেলেগ এটা নাই অকল অভিনয় বা কোনোবাই বাদ্য বজাই তেনেকৈ চলি থাকে তো এইবাৰ সেইকাৰণে এইবাৰ বিহু প্ৰগ্ৰেমো নহ'ল প্ৰত্যেকৰে বহুত কষ্ট হৈছে কিন্তু আমাৰ মনটো ইমানেই শক্তি যে আমাৰ প্ৰত্যেকটো ক্ষেত্ৰৰ কলা সংস্কৃতিৰ লগত জড়িত মানুহখিনি তো সেইটো কাৰণে জীয়াই যাবলৈ সংগ্ৰামখিনি কৰি গৈ আছে সকলো আৰু প্ৰিন্স চৌহানক বিন্দাছ চিৰিয়েলখনে বিন্দাছ চিৰিয়েলৰ যিটো আপুনি কেৰেক্টাৰ কৰিছিলে পলৰ কেৰেক্টাৰটো সৰি নীলৰ কেৰেক্টাৰটো সেই নীলৰ কেৰেক্টাৰটোৱে আপোনাক এটা সুকীয়া পৰিচয় দিলে বুলি আপুনি ভাবে নেকি বা অসমৰ ৰাইজে কিন্তু আপোনাক যেন তেনেকৈহে চিনি পায় বা সেই নীলক আপোনাক যথেষ্ট মৰম কৰে সেই সম্পৰ্কে আপুনি কি ক'ব আচলতে মোৰ অভিনয় জীৱনৰ একেবাৰে টাৰ্ণিং পইণ্ট এইটো মোৰ আগতে বিন্দাছ কৰাৰ আগত মই VCD কৰিছোঁ বা দূৰদৰ্শনৰ চিৰিয়েল কৰিছোঁ সেইবোৰ যোগেদি মোক চিনি পোৱা নাছিলে কোনে বিন্দাছখন যেতিয়া কৰিলোঁ বিন্দাছৰ পাছত মানুহে মোৰ প্ৰিন্স নামটো নাজানে আৰু এতিয়াও বহুতে নাজানে মোৰ নামটো হয়তো কোনোবাই নীল বুলি চিঞৰে কোনোবাই বিন্দাছ বুলি চিঞৰে তেনেকৈ চিঞৰে তাৰপিছতে ৰাগিনী বুলি ৰূপম বুলি চিঞৰে তেনেকুৱা আৰু এই নীল কেৰেক্টাৰটো কৰি ইমানেই মোৰ ভাল লাগিলে আৰু গোটেই প্ৰস্তুতি বিভাগটো সদায় ধন্যবাদ দিবই লাগিব কাৰণ লাইফৰ মোৰ গোটেই কেৰিয়াৰ টাৰ্ণিং পইণ্ট এই বিন্দাছ চিৰিয়েলখন এতিয়া মানুহে এনেকুৱা হয় নীল বুলি ক'লে চিনি পায় তাৰমানে কেৰেক্টাৰটো সেই মোৰ নামটো বেছিভাগ মানুহে গম নাপায় মোৰ কৰা কেৰেক্টাৰখিনিহে চিনি পায় আৰু বিন্দাছতো দেখিছোঁ আৰু অন্যান্য যিবিলাক আপুনি অভিনয় কৰিছে সকলোতে দেখিছোঁ খুব শান্ত মানে খুব গহীন গম্ভীৰ এটা লোকত থাকে আপুনি মানে বাস্তৱ জীৱনতো আপুনি তেনেকুৱা খুব গহীন গম্ভীৰ বা খুব শান্ত নেকি আপুনি বাস্তৱ জীৱনতো মই বিৰাট আগৰ পৰাই মই অভিনয় কৰোঁ যদিও মই সৰুতে আচলতে বিৰাট লাজকুৰীয়া আছিলোঁ অভিনয় ইমান হেৰি নাছিলে কৰিছিলোঁ যদি বৰ লাজকৈ কৰিছিলোঁ তাৰপিছত লাহে লাহে অকণমান নিজকে খুলিব চেষ্টা কৰিলোঁ যে নাই লাজ কৰি থাকিলে নহ'ব বিভিন্ন ধৰণৰ কেৰেক্টাৰ তথাপিও মই মানে এই শান্তশিষ্ট কেৰেক্টাৰবোৰ হয়তো মোক ডাইৰেক্টৰ বা বেলেগ কাষ্টিং ডাইৰেক্টৰে দেখি পেলাই মোৰ নিজৰ চলন ফুৰণ বা মোৰ ধৰণ কৰণ যিখিনি থাকে আচাৰ ব্যৱহাৰ সেইখিনি লৈ পেলাই মোক হয়তো চাগে শান্তশিষ্ট কেৰেক্টাৰতে শ্বুট কৰে বুলি ভাবে সেইটো কাৰণে শান্তশিষ্ট কেৰেক্টাৰে দিয়ে আৰু দাড়ি ল'ৰাৰ দাড়িবোৰক লৈ পেলাই ছোৱালীবোৰ সঁচাকৈ পগলা হৈ থাকে মানে দাড়ি ভাল পায় বহুত ছোৱালীয়ে ল'ৰাৰ দাড়ি ভাল পায়
আগৰ ইণ্টাৰভিউটোতো মোক ৰূপচন্দায়ো কৈছিলে দাড়ি থকা ল'ৰা ভাল লাগে আৰু সঁচাকৈ আমাৰো দাড়ি থকা ল'ৰা ভাল লাগে এতিয়া আপোনাৰ দাড়িখিনিৰ কাৰণে আপোনাক বহুত ছোৱালীয়ে ভাল পায় দেই গতিকে আপুনি আপোনাৰ দাড়িখিনি আৰু বহুত ল'ৰাই নিজৰ দাড়িখিনি খুব মেইনটেইন কৰিবলৈ চেষ্টা কৰে আপুনি আপোনাৰ দাড়িখিনি কেনেধৰণে মানে ইমান ধুনীয়াকৈ ৰাখিছে দাড়িখিনি আচলতে মই দাড়ি ৰাখি এক প্ৰকাৰ মই ভাল পাওঁ আগৰ পৰাই আৰু দাড়ি কাহিনী আচলতে মই ফাৰ্ষ্ট এটা কৈ লওঁ আগতে মানে কি দাড়ি ওলোৱা নাছিলে তেতিয়া মানে দাড়ি বিৰাট কেতিয়া দাড়ি ওলাব তেনেকুৱা হয় দেউতাই অফিচলৈ যোৱাৰ আগত মানে দাড়ি কাটি পেলাই ৰেজৰটো থৈ লৰালৰিকে বাথৰুমলৈ যায় আৰু মই স্কুললৈ যোৱাৰ আগত মানে দেউতাৰ ৰেজৰটো লৈ খুব মাৰো তাৰমানে দাড়ি সোনকালে ওলাব লাগে তো দাড়ি ইমান সোনকালে ওলাই গ'ল ক্লাছ 8ৰ পৰা মই দাড়ি কাটিব লগা ষ্টাৰ্ট হৈছে তো সেইটো কাৰণে আৰু দাড়িখিনি মেইনটেইন কৰোঁতে কষ্ট হয় বহুতখিনি কষ্ট হয় শ্বেপ দিব লাগে বা এটা চাফ চিকুণকৈ ৰাখিব লাগে দাড়ি যদি দীঘলকৈ ৰাখোঁ আকৌ চাফ চিকুণকৈও ৰাখিব লাগিব আৰু যদি শ্বেপ এটা নিদিওঁ সেই শ্বেপটোত নাথাকিলে বৰ অদ্ভুত ধৰণৰ লাগে সেইটো কাৰণে সেই শ্বেপটো দেখি পেলাই দিবলৈ আৰু এতিয়া দাড়ি বহুত দিন ৰাখিলোঁ দাড়ি লাষ্ট ৰিচেণ্ট মোৰ কেইবাটা কামতে অকল দাড়িতেই গ'ল তো এতিয়া অকণমান আকৌ লুকটো চেঞ্জ কৰিছোঁ দাড়িখিনি আকৌ কাটিছোঁ চাওঁ আকৌ এখন চিৰিয়েল কৰি আছিলোঁ সেইখনত দাড়ি আছে আকৌ যেতিয়া ষ্টাৰ্ট হয় আকৌ সেই একেটা গেটাপতে আহিব লাগিব আৰু এতিয়া যিবিলাক ল'ৰাই মানে যাৰ দাড়ি গজা নাই আপোনাৰ এই ইণ্টাৰভিউটো চোৱাৰ পাছত কিন্তু দেউতাকৰ ৰেজৰ লৈ পেলাই এইটো ব্যৱস্থা কৰিব চাগে বাৰু যি কি নহওক আপোনাৰ ফিটনেছটো আপুনি কিদৰে মেইনটেইন কৰে ফিটনেছ প্ৰথম কথা লকডাউনততো ফিটনেছ একেবাৰে নোহোৱা হৈ গৈছিলে কাৰণ ঘৰত থকা হ'ল তাত এই ভাত কমকৈ খালে বা খোৱা বোৱা কমকৈ কৰিলে মা দেউতাৰ টেনশ্যন হয় কিবা এটা হয় সেইটো কাৰণে খায় কিন্তু এই তথাপি মেইনটেইন কৰি আছিলোঁ মোৰ আচলতে জিম বহুত বছৰ আগতে গৈছিলোঁ তথাপি মই জিম নোযোৱাকৈ কিমানকৈ মেইনটেইন কৰি ৰাখিব পাৰোঁ মই সদায় ডায়েটটো মেইনটেইন কৰোঁ খোৱা বোৱাটো যিমান কমাই খাব লাগে ৰাতি মই ভাত একদম কমকৈ খাওঁ আৰু দিনত পৰাপক্ষত কিবা কিবি খাই মেলি থাকোঁ তো সেইটো কাৰণে আকৌ লাহে লাহে যাতে ফিটনেছটো ৰাখিবৰ কাৰণে খোৱা বোৱাটো মেইন আমি এনেকুৱা নহয় যে ভোক লাগিছে এসোপা খাই দিওঁ অলপ ঘনাই খাওঁ কমকৈ খাই থাকিলেই হ'ল আৰু শেষৰ প্ৰশ্নটো মানে প্ৰথম খণ্ডৰ শেষৰ প্ৰশ্নটো আপোনাক কৰিব খুজিছোঁ আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে কিছু কথা দৰ্শকসকলক জনাব পাৰি শিক্ষা জীৱনৰ মই LP স্কুলত পঢ়িছিলোঁ আমাৰ ঘৰৰ ওচৰতে ৰধলা উচ্চ বুনিয়াদী বিদ্যালয় হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ মই ঢেকিয়াল হায়াৰ ছেকেণ্ডেৰীৰ পৰা আৰু গোলাঘাট কমাৰ্চ কলেজত পঢ়িছিলোঁ আৰু প্ৰথম খণ্ডটো আমি ইমানতে সামৰণি মাৰিছোঁ দ্বিতীয় খণ্ডলৈ আকৌ অতি সোনকালে আহি আছোঁ গতিকে চাই থাকিব চেলিব্ৰিটিজ ইনচাইডাৰ ধন্যবাদ